অমিতা গছজোপা বৰ ধুনীয়া হৈছে পাই, বৰ ডাঙৰ হৈছে পাই, অমিতাও লাগিছে। বৰ ভাল হৈছে দেই, সদায় ৰাতিপুৱা পানী দিওঁ, বৰ ভাল লাগে পাই গছজোপা চাই পেলাই। হেৰি শুনিছে নাই, এই ৰাতিপুৱা কি কৰি আছে আপুনি? পুতুলি একো নাই, অমিতা গছজোপাকে চাওঁ আৰু সদায় আৰুনো কি কাম ৰাতিপুৱাই মোৰ। অমিতা গছজোপা চাই থাকিলে কি অমিতাকেইটা ডাঙৰ হৈ যাব নেকি সোনকালে? যেতিয়া ডাঙৰ হ'ব নিজে ডাঙৰ হ'ব, আপুনি সদায় চাই থাকিব নালাগে। আৰু মনত আছে নাই, আজি যে জীয়েৰৰ ঘৰত যাব লাগে, ভাত খাবলৈ মাতিছে আমাৰ দুটাকে। সোনকালে বেগেটা আহক, আৰু মই চিঞৰি নাথাকোঁ আৰু দেই। হয়তো পাই, আজি মাতিছে নহয়। ব'লা যাওঁ বেগেতে যাওঁ ব'লা। হেৰি শুনিছে, মই গা ধুবলৈ যাওঁ, তেতিয়ালৈকে আপুনি একেবাৰে ৰেডি হৈ যাওক দেই। মই যাতে ওলাই আপোনাক আৰু একেবাৰে ৰেডি দেখোঁ। আকৌ মনত পেলাবলৈ নাই আৰু দেই যে আপোনাৰ যাব আছে, পাহৰি নাযাব। তোমাৰ কথা নুশুনিলে আৰু মই মৰিলেহে হ'ব দিয়া, শুনিলোঁ দিয়া। সেইবোৰ মই নাজানো, আপুনি ৰেডি হৈ থাকক। মই গা ধোৱাৰ পিছত যাতে আপোনাক ৰেডি দেখোঁ, আৰু আমি সোনকালে গৈ সোনকালে আহোঁ যাতে। পিছে কথা এটা হ'ল, আমাৰ বোৱাৰীয়ে ভাত চাত বনাব ইমান ভালকৈ নাজানে, আজি কি বা খাব ল'ৰাটোৱে? আপুনি ইমান নবাৰীৰ কথা চিন্তা কৰি থাকিব নালাগে। বিয়া হৈ আহিছে যেতিয়া চব শিকি যাব। এতিয়াহে নাজানে, পিছত চব শিকি যাব। আপুনি চিন্তা কৰিব নালাগে, আজি অকলে এৰি থৈ যাম নহয়, শিকি যাব লাহে লাহে। তাকে, সেইটো হয়। বোৱাৰী, বোৱাৰী। মা, কি হ'লনো মা? আমি আজি লতাৰ ঘৰলৈ যাওঁ বুলি তুমি গম পোৱা নাছিলা নেকি? ইমান উঠাত দেৰি যে। ইছ ৰাম মা, মই যে একেবাৰে পাহৰি থাকিলোঁ। সেই কথা মই গম পাইছিলোৱে, তোমাৰ যে একো মনত নাথাকে। মা, তেনেকুৱা কথা নহয়। কথা কেনেকুৱা ভালকৈ গম পাইছোঁ। ইমান চঞ্চল হ'লেতো একো কথাই মনত নাথাকে, ঘৰতো মন নবহে। পিছে বাদ দিয়া সেইবোৰ কথা। এটা কথা কৈছোঁ আৰু, বেয়া নাপাবা। আমি আজি যাওঁ, সেই কথাটোতো তুমি পাহৰিলাই। পিছে হ'ব দিয়া, সেইকাৰণে মা আৰু দেউতা যাব এতিয়া। ঠিক আছে, আমি দুদিনমানৰ পিছতহে আহিম। সেইকাৰণে তোমাক ইমান দিনে ভাত দাইল বনাবলৈ শিকালোঁ নহয়। ভাত দাইল আৰু ভাজি এটা বনাই তোমাৰ এখেতক খুৱাবা। তুমি এতিয়া বিয়া হৈ আহিছা নহয়, নাজানো এইবোৰ কৰিলে আকৌ দিগদাৰী হ'ব দেই। মা, মই ভাত দাইলখিনি বনাব শিকিছোঁ, বনাম দিয়ক বাৰু, ভাজি এটাও বনাই দিম। লাহে লাহে চব শিকি যাবা, চিন্তা কৰিব নাই, কিন্তু ঘৰত মনটো বহাব লাগিব তাৰ কাৰণে। মা, বহিছে মনটো। ঠিক আছে, ঘৰখন ভালকৈ চফা কৰি ৰাখিবা আকৌ দেই, লেতেৰা চেতেৰা কৰি নাৰাখিবা। আৰু সেই গেছটো ভালকৈ চাবা দেই। ঠিক আছে, আমি যাওঁ তেন্তে। মাজনী, গেছটো ভালকৈ চলাবা দেই, আৰু কিবা কিবি অকণ বনাই পেলাই খুৱাবা আৰু ইয়াকে, আৰু তুমিও ভালকৈ থাকিবা দেই, আমি সোনকালে আহিম। দেউতা, ঠিক আছে, আপুনি একেবাৰে চিন্তা নকৰিব। আপোনালোক অহালৈকে মই একদম ভালকৈ চব কামবোৰ ভালকৈ কৰি থাকিম। ঠিক আছে দে, আহোঁ দে। দুদিনৰ কাৰণে মস্তি, মা দেউতা নাথাকে, একদম হাল্লা মচাই দিম। কি মজা, এই বুঢ়ীজনী খেচবোৰ শুনি থাকিবলৈ নাই আৰু পাই। দুদিনৰ কাৰণে মই একদম ফ্ৰী, কি মজা লাগিব। য়েছ, এখেত আহিবৰে হ'ল। কি যে বনাওঁ পাই, মই যে একো এটাই নাজানো। ভাত আৰু দাইলকে বনাই যে মোৰো খাই কিবা আমনি লাগিছে। মা দেউতাহঁতো দুদিন পিছত আহিব। এখেতে চাগে আমনিয়ে পাইছে দেই। এখেতৰ কাৰণে কি বনাওঁ, মই যে একো নাজানো। এই ফোনটোতে ইউটিউবতে চাওঁ নেকি, এইবোৰ ৰেচিপিবোৰ দি থাকে নহয়। চাওঁ, ইউটিউবতে চাওঁ কিবা বনাব পাৰি। অমিতা আৰু দৈ তৰকাৰী, দৈটো আছে। অমিতা এবাৰ বাৰীখনলৈ যাওঁচোন, অমিতা দেখোঁ বা। আমাৰ বাৰীতে আছে, এইজোপাৰ পৰাই চিনি লওঁ পাই। আজি মই নতুন খানা বনাম, অমিতা দৈ তৰকাৰী। এখেত আহি একেবাৰে চাগে হাতী হৈ যাব দেই, কি মজা লাগিব। য়েছ, গছজোপা বেছি দীঘলো নহয় পাই, হাতেৰে ছিঙিব পাৰিম। লৈ যাওঁ। অমিতাটো আনিলোঁ, পিছে এতিয়া আগৰ চোৱা চাব লাগিব নহয় ফোনত, কেনেকৈ বা বনাইছে। আচ্ছা, অমিতাটো কাটি ল'ব লাগিব। অ'কে, বুজিছোঁ। তাৰপিছত কেঁচা কলি অমিতাটো কাটি পেলাই ৰুকি ল'ব লাগিব। আচ্ছা, ঠিক আছে, ইমানকণে কৰি চাওঁচোন। ইছ ৰাম, এইটো দেখোন পকা অমিতাটো দেখোন একো নহ'বই, কি কৰোঁ। হেত তেৰি, খানা কি বনাব নোৱাৰিম পাই, মোক কলি অমিতাহে লাগিছিলে। ইছ, মনটো বৰ বেয়া লাগিছে পাই। অথনিৰ পৰা ইমান ভাবি আছোঁ যে আজি অমিতা দৈ আৰু বনাম, অমিতাটো পকা ওলালে। এতিয়া বজাৰ যাবলৈও সময় নাই, এখেত আহিব হ'ল।
কিবা কৰোঁ এই অমিতাটো এনেকৈ থৈ দিওঁ নাখাওঁ নবনাওঁ আৰু ভাত দাইল ভাজিকে বনাওঁ পাই দেট তেৰি কিন্তু এটা কথা এটা হ'ল অমিতাটো যে এনেকৈ লোকচান কৰিছোঁ বুলি গম পালে কোনোবাই দেখিলে আকৌ ডাঙৰ কথা হ'ব নহয় এইটো লুকুৱাই থওঁ ফ্ৰিজৰ তলতে থৈ দিওঁ পাই পিছতকৈ পেলাই দিম বোৱাৰী বোৱাৰী চোৱা আমি সোনকালে আহিলোঁ উফ ৰাম ইমান টেটু ফালি চিঞৰিছে কেলেনো তাই এনেও শুনিব নহয় কলা নহয় আপোনাৰ বোৱাৰী মা আজি আহিলে যে আপোনালোক দেখিছে চিঞৰি চিঞৰি মাতিছিলে এইপিনে বোৱাৰীয়ে দেখোন ভাল পোৱা নাই তই হ'বলৈ ভাল পোৱা নাই নেকি আমি এদিনতে যে গুচি আহিলোঁ নহয় মা তেনেকুৱা কথা নহয় দুদিন বুলি কৈ গৈছিলে যে সেইকাৰণে সুধিছোঁ তাকে চাব আহিছোঁ তই বা কি কৰিছ দুদিনত ঘৰখন শেষ কৰি দিয়া নাইতো নাই মা মই ঠিকে চলাই আছোঁ ভালকৈ আপুনি কোৱা মতেই কামবোৰ কৰিছোঁ ঠিক আছে যা চাহ একাপ দেগে যা মা দিছোঁ ৰ'ব হেৰি শুনিছা এই ছোৱালীজনীনো তুমি ইমান কেলে একেবাৰে খঙে খঙে কৈ থকা হয় ইমান ভাল বোৱাৰীজনী পাইছা ইমান খঙে খঙে নক'বা অকণমান চঞ্চলহে সৰু ছোৱালী আৰু বয়সৰ লগত ঠিক হৈ যাব দিয়াচোন হ'ব হৈছে আপুনি মোক শিকাব নাহিব দেই মই কি কৰিব লাগে কি নকৰিব লাগে বহি থাকক ৰাম কথা এষাৰ ক'ব নোৱাৰোঁ দেখোন তোমাক পাই এই বাৰীখনলৈকে যাওঁ পাওঁ এই অমিতা গছজোপা বা কিমান ডাঙৰ হৈছে চাওঁগৈ অমিতা গছজোপাত দেখোন পকা অমিতাটো নাই হে হৰি কোনে চুৰ কৰিলে বা ইচ ৰাম 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 হে বৰ বেয়া লাগিছে দেই এই সত্যনাৰায়ণলৈ আগবঢ়াই থৈছিলোঁ পকা অমিতাটো ইচ ৰাম 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 পূজা ভাগলে ইচ হেৰি শুনিছানে এইপিনে আহাচোন বেগেতে আহা উফ ৰাম কি হৈছেনো ইমান কিয় চিঞৰিছে এইমাত্ৰ আহি পাইছোহে হেৰি চোৱাচোন চোৱা এই সত্যনাৰায়ণলৈ আগবঢ়াই থোৱা এই দেখোন আমাৰ অমিতাটো নাই পকা অমিতাটো সঁচা পাই ইচ ৰাম 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 পূজা ভাগলে আগবঢ়াই থৈছিলোঁ পাই পকা অমিতাটো ইচ ৰাম কোনে চুৰ কৰিলে বাৰু চাইছানে এই চুৰবোৰ কিন্তু বৰ বেয়া দেই দেখিছা ইচ ৰাম পূজা ভাগলৈ আগবঢ়াই থোৱা ফলটোকে চুৰ কৰিলে পাই মা মই যে গমেই পোৱা নাছিলোঁ ইমান ডাঙৰ কথাটো কেনেকৈ মই নাজানো সেই ভগৱান মায়ে গম পালে মোক খাব পূজা ভাগলৈ আগবঢ়াই থোৱা সত্যনাৰায়ণ তাকো হে প্ৰভু ইচ এই চোৰবোৰৰ সত্যানাশ হ'ব দেই চোৰবোৰক ধেত তেৰিকা ধেত এই ৰ'বচোন ৰ'ব ওচৰ পাজৰ মানুহক সুধিব লাগিব বুজিছেনে কোনোবাই দেখিছে নেকি অমিতা চোৰটো এতিয়া যদি মোক কোনোবাই যদি ওচৰ পাজৰ মানুহে চুৰ কৰি দেখিছিলে অমিতাটো পাৰ কৰি দেখিছিলে মইতো একেবাৰে নাজানি পাৰ কৰিলোঁ সেই প্ৰভু মোক বচোৱা মই জানি বুজি কামটো কৰা নাই সেই প্ৰভু লতা তই ঘৰতে আছিলি নহয় গোটেই দিনটো কোনে চুৰ কৰিছে দেখিছিলি নেকি বা নাই মা মই দেখাই নাই মই যে গমেই পোৱা নাছিলোঁ ইয়াত অমিতা গছ আছে বুলি ঘৰখনতনো কি আছে কি নাই তই গম নাপাও নে তুমি তাইকনো কৈ কি লাভ চুৰ কৰিলে আৰু ব'লা এতিয়া ভিতৰলৈ যাওঁ হে প্ৰভু ক্ষমা কৰিব দেই মই কিন্তু সঁচাই একেবাৰে গম পোৱা নাছিলোঁ এইটো যে সত্যনাৰায়ণ কাৰণে আগবঢ়াই থৈছে ফলটো মই কিন্তু একদম নাজানাতহে ভুলটো কৰিলোঁ দেই এতিয়া পিছে কি হ'ব মা দেউতাই গম পাইছে যদি মই যদি কোনোবাই যদি দেখিছে মোক অমিতাটো পাৰা তেতিয়া কি হ'ব বাৰু মোক যে মোৰ হাত ভৰি কঁপিছে পাই বৰ ভয় লাগিছে মায়েতো ঠিকছে দিব মোক দেউতাও দিব এইবাৰ গালি হে প্ৰভু এইবাৰৰ কাৰণে বচাই দিয়া আগৰ পৰা এনেকুৱা কাম মই কেতিয়াও নকৰোঁ বৰ চিন্তা হৈছে পাই মোৰ অমিতাটোনো কোনে চুৰ কৰিলে আজিলৈকে গম নাপালোঁ পাই আজি এসপ্তাহ হ'ল তাকে পাই বাদ দিয়া আৰু মাহঁতে এতিয়ালৈকে পাহৰা নাই অমিতা চুৰটোৰ কথা এতিয়াও ঘৰত চলি আছে কি হ'ল ইমান ভয় কিয়নো আছ আজিকালি তই নাই মা আপোনালোকে চাহ খাব নেকি তাকে সুধিব আহিলোঁ যা একাপ আনগে যা এতিয়াও পাহৰা নাই এতিয়াও যদি কোনোবাই দেখিছে মই বৰ চিন্তাত আছোঁ কিন্তু দেই তুমি ইমান খঙত নাথাকিবা বুজিছা ছোৱালীজনীয়ে কেনেকৈ ভয় খাইছে দেখিছানে কেনেকৈ এইটো বেয়া কথা কিন্তু ইমান ভয় খোৱাটো কিন্তু ভাল কথা নহয় আকৌ ৰ'বচোন আপুনিও বেছি কৰে আৰু লতা কি হ'ল কওকচোন এই সোনকালে ৰেডি হৈ যোৱা এই কাইলৈ বোলে মায়ে সত্যনাৰায়ণ পূজা এভাগ ৰাখিছে সত্যনাৰায়ণ পূজা ভাগলৈ আমাক মাতিছে সেইকাৰণে ব'লা যাওঁ আৰু আজিয়ে যাওঁগৈ তেতিয়া ৰাতিপুৱালৈ পূজা ভাগলৈ আমি ভালকৈ আৰু যিকোনো কামবোৰ কৰিব পাৰিমগৈ সেইকাৰণে ব'লা ৰেডি হৈ যোৱা ইমানকৈ হাঁহিছা যে ইমান ফূৰ্তি পাইছানে ঘৰত যাবলৈ নহয় কথা এটাহে মনত পৰিল সেইকাৰণে হাঁহি উঠিল আচ্ছা কি কথা মোক নোকোৱা নে তুমি কোৱা আকৌ বাদ দিয়ক আপোনাক ক'লে আপুনি কৈ দিব তুমিও যে নকওঁ দিয়া কোৱা সেই যে বিয়াৰ প্ৰথম বছৰত আপোনাৰ মনত আছে সত্যনাৰায়ণৰ কাৰণে যে ঘৰৰ যে অমিতা গছজোপাৰ পৰা অমিতা পকা অমিতাটো যে মায়ে আৰু দেউতাই কৈছিলে যে সত্যনাৰায়ণলৈ আগবঢ়াই থৈছিলে সেইটোতো চোৰে নিয়া নাছিল জানো
পিছৰাম নহয় জানে সেই পকা অমিতাটো ময়ে ছিঙিছিলোঁ আপোনালৈ কিবা এটা ব্যঞ্জন বনাওঁ বুলি পিছত কচা অমিতা লাগে বুলি গম পালোঁ সেই পকা অমিতাটো মই পেলাই দিলোঁ গম পাইছে সেই তাৰপিছত ইমান দিনে আৰু মই যি ভয় খাইছিলোঁ মা দেউতাই যদি গম পায় মোকতো কি ক'ব আৰু মা দেউতা যে এতিয়াও সেই কথা ভাবি থাকে জানা এইবাৰো চাগে কথা ওলাব দেই সঁচা নেকি সঁচা আমি চাগে কম নেকি বাৰু আপোনাক তুমিও যে কি ভয় পাতুৰা কৈ দিলেহেঁতেননো কি হ'লহেঁতেন দেউতা মায়ে হাঁহিলেহেঁতেন দিয়া শুনক আপুনি আকৌ এইবাৰ বোলে কৈ নিদিব দেই শাহুৱাই কি আছে মোক আকৌ গাত থাকিব গালি পাৰিব আকৌ দেই কৈ দিম ইছৰাম প্লিজ নক'ব না আপোনাক কৈয়ে বেয়া কাম কৰিলোঁ পাই তুমি কিন্তু বেছ কথা লুকুৱাব পাৰা দেই ইমান দিন কথাটো লুকুৱাই থলা ইছ ৰাম ইমান বছৰৰ মূৰত কৈছা মই কৈ দিম ৰ'বা হেতেৰি আপোনাক কৈ কিন্তু বেয়া কাম কৰিলোঁ দেই এখেতে কৰিলে কি হ'ব বাৰু ইছ ৰাম আকৌ টেনশ্যন এটা হ'ল আৰু দেই কেনে আছে ভালে আছেনে ভিডিঅ'বোৰ চাইছে ভাল লাগিছেনে হাঁহিছেনে আপোনালোকে হাঁহি থাকিলে মানে মোৰ বৰ ভাল লাগে বুজিছেনে ভিডিঅ'বোৰ চাই থাকিব দেই হাঁহি থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মানে মোৰ উৎসাহটো বাঢ়ি থাকে আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ লৈ আনিবলৈ মন যায় সেইকাৰণে আৰু দিয়ক ভালকৈ থাকিব দিয়ক ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ আহোঁ নমস্কাৰ